নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি মোৰ এই প্ৰথম ফাৰ্নিচাৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই কেইটামান বস্তু দেখুৱাম। আমাৰ এই ফাৰ্নিচাৰত কি বস্তু বনোৱা হয় এইবোৰ দেখুৱাম, আপোনালোকক চাই থাকিব। ইয়াত দেখিছে এখন বিচনাৰ কাৰণে ফুল কটা হৈছে ডিজাইনত। ইয়াত চাওক, এই ফুলবোৰ দেখিছেনে? এইবোৰ মানে বটালিয়ে কাটি আছে। এটা কথা কৈ দিওঁ, যিজন মানুহে মানে এই ফুলটো কাটিং কৰিছে ডিজাইনটো, তেখেতে মানে তেওঁ ফেচটো দেখাব নাই কৰা। সেইটো কাৰণে তেখেতক কাটি থকা অৱস্থাত দেখুৱাব নোৱাৰিলোঁ। এনেকৈ দেখুৱাই দিছোঁ। চাওক কিমান ভাল লাগিছে, দেখিছে ডিজাইনটো। আৰু এইফালে দেখিছে এইটো যিটো বেক চাইডে লগাই হয়, এইটো বেক চাইডৰ হয়। এইটো দেখিছে, এইটো চাওক। আৰু বহুতো বস্তু আছে, আৰু দেখুৱাবলগীয়া আছে, কিন্তু এতিয়া মানে যিবিলাক বিয়া চিটৰ কাৰণে অৰ্ডাৰ কৰা হয়, সেইবিলাক মানে এতিয়া বস্তু বনাই আছে, কিন্তু কমপ্লিট হোৱা নাই বনাই। সেইটো কাৰণে এইফালে চাওক, ইয়াত দেখিছে এইটো ডাইনিং টেবুল, এখন বিচনা আছে, এইটো এটা বিচনা হেড বক্স, এইবোৰ চকী, আলনা, এখন ড্ৰেছিং দেখিছে, এইখনো ড্ৰেছিং। আৰু এইফালে ওপৰত আছে, ইয়াত দেখিছে, এইফালে চাওক, ইয়াত দেখিছে ওপৰলৈ যাব লাগিব। এতিয়া ওপৰত মানে বস্তুবোৰ বনাই থৈ দিয়ে ইয়াত। আৰু মানে কি, বস্তুবোৰ এতিয়া ফিনিচিং মানে হোৱা নাই, কাৰণ মানে ৰং এবাৰ কৰি থৈ দিয়া আছে। আৰু মানে বাকী কাম আছে, বহুত আছে ৰং মৰা। এবাৰতে নহয়, এইবোৰ দেখিছে চকী, এবাৰতে ৰং মৰা কামটো নহয়, মানে বহুত মাৰিবলৈ আছে। আৰু এইবোৰ চাওক, এতিয়া মানে কি হ'ল, এইটো এটা দেখিছে, এইটো কাপোৰ যিটো নেকি চোফাৰত লগাই, চকীত লগাই, এইটো কুচনবিলাকত। এইবোৰ চাওক, ইয়াত দেখিছে এইবোৰ, ইয়াত চাওক চকীবিলাক ডিজাইন। আৰু এইটো দেখিছে, এইটো এটা মন্দিৰ, মানে এইটো চাওক কেনেকৈ বনাইছে, এইটো দেখিছে ষ্টাইলটো চাওক। ইয়াত চাওক, এইডোখৰতে মানে কিবা কিবি কৰিব পাৰিব, ফটো ৰাখিব পাৰিব আপুনি। আপোনালোকৰ যদি অৰ্ডাৰ কৰে, ইয়াত চাওক, ইয়াত আহিব পাৰে। এইবোৰ দেখিছে চোফাৰ, এইবোৰ নৰ্মেল চোফা, মানে চিম্পুল দেখিছে। যিবিলাক ডিজাইনৰ চোফা সেইবিলাক এতিয়া বনোৱা হোৱা নাই। আৰু ইয়াতে এটা বস্তু আছে, দেখিছে, এইটো শৰাই, মানে শৰাই আপোনালোকক লাগিলেও পাই যাব। ইয়াতে দেখিছে শৰাই এখন, চাওক। ইয়াতে মানে চব বস্তুৱে বনোৱা হয়, মানে যি লাগে আপোনাক, মানে চব বস্তু বনোৱা হয় ইয়াত, ফাৰ্নিচাৰ বস্তু। আৰু এইটো দেখিছে, এইটো এটা গছা বুলি কয়, মানে ইয়াত চাকি জ্বলাব পাৰিব। আৰু এইফালে চাওক, এইটো এটা দেখিছে, এইটো এটা মানে এইটো বিচনাতে লগাব, মানে এইটো ফুল কাটি থৈছে ডিজাইনত। এইটো লগাব, ইয়াত দেখিছে চাওক, ফুলটো ভাল লাগিছে, মানে ডিজাইনটো দেখিছে। আৰু আছে ইয়াত 3টা পাত্তা আছে এনেকুৱা, মানে এইটো এটা চাওক, এইটো কেনেকুৱা লাগিছে, এইটো একদম ধেনুখনৰ লিখা লাগিছে। দেখিছেনে কি মজা ফুল কাটিছে ডিজাইনটো। ইয়াত চাওক, এইফালে চকী, ইয়াত দেখিছে চোফাৰ কমপ্লিট হোৱা নাই, এইবোৰ চোফাৰবোৰ। এইফালে চকী, বহুত কিবা কিবি আছে মানে ইয়াত। এইবোৰ ড্ৰেছিং, এইটো এটা শ্ব'কেছ, মানে দেখিছে, ইয়াত এনেকৈ ৰাউণ্ডকৈ এইটো গিলাচ হ'ব, এইটো ৰাউণ্ড হ'ব, এনেকৈ ৰাউণ্ড হ'ব, এইটো ইয়াত ৰাউণ্ড গিলাচ খাব। আৰু এইটো বেকফালটো দেখিছে যে, ইয়াৰ পৰা আৰু ইয়ালৈকে এইটো এটা মানে গিলাচেই হ'ব, এইটো লুকিং গিলাচ হ'ব। ইয়াত দেখিছে লুকিং গিলাচ। আৰু এইটো চকী, এইবোৰ চিম্পুল চকী। এইটো চিম্পুল এটা ডাইনিং টেবুল হয়, ফ্ৰেম হয় মানে এইটো। এইবিলাক চকী দেখি আছে ইয়াতে। আৰু মই মানে যেতিয়া ফিনিচিং কৰি, যেতিয়া মানে বস্তুটো যাব হ'ব, তেতিয়া মানে আপোনালোকক দেখুৱাম। এতিয়া ইমান ভাল নহয়, মানে এতিয়া ফিনিচিংটো হোৱা নাইতো। আৰু বহুত বস্তু বনাই আছে, আৰু ইয়াতে দেখিছে, এইবোৰ চব কাঠ আনি থৈছে, ডাঙৰ ডাঙৰ বিম। এয়া চব পালখন দাঙি দেখুৱাই দিছোঁ, ইয়াত দেখিছে। এইবিলাক মানে ইয়াতে আনি গোটাই থৈছে। ইয়াতে মানে মেচিন আছে, মেচিনৰ দ্বাৰা ফালি কৰি, ইয়াতে কিমান চাইজ লাগে ফালি, ইয়াতে মানে বনোৱা হয় বস্তুবিলাক, দেখিছে। এইটো হ'ল কাৰখানাটো, দেখিছে। ইয়াতে মানে এতিয়া
কাম কৰা হয় ইয়াতে দেখিছে। তো এইফালে মই ইমান নেদেখাম বাৰু, ফেচবিলাক দেখাব নাই কৰাটো, এইটো কাৰণে মই ইমান নেদেখাওঁতো। আৰু এইফালে বহুত বস্তু আছে এইফালে চাই থাকোঁ দেখুৱাই আছোঁ চব। এইটো মানে হ'ল কি কাঠফলা মেচিন দেখিছেনে? তো কাঠবিলাক উঠনি দেখুৱাইছিলোঁ ডাঙৰ ডাঙৰটো, ইয়াতে মানে এনেকৈ কৰ্ট লগাই ইয়াতে কাঠ ফলা হয়। তো মানে আৰু এইবিলাক ফালি থৈছে, এইবিলাক দেখিছেনে কাঠ চব, এইবিলাক চব যিমান চাইজত লাগে ফালি থৈছে। আৰু এইয়া চব এইবিলাক মানে তাত লগাই লয় কৰ্ডবিলাক দেখিছে। আৰু সেইটো যে দেখিছে সেইটো মানে ৰান্দা মেচিন, ডাঙৰ ৰান্দা মেচিন। তো মই জুম কৰি দিছোঁ অলপ চাই লওক। ইয়াতে কাঠ ৰান্দা কৰা হয় মানে, তো ডাঙৰ ডাঙৰ কাঠবিলাক ৰান্দা কৰা হয়। হাতে মানে ৰান্দা মাৰিবলৈ বেয়া হয়তো, তো ইয়াতে মানে ৰান্দা কৰা হয়। মই ওচৰলৈ নাযাওঁ মানে, অলপ আঁতৰৰ পৰাই জুম কৰি দেখাই দিছোঁ। ইয়াত চাওক। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিব। যদি মানে আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়া মই ডেছক্ৰিপশ্যনত সকলো ডিটেইলছ দিয়া আছে, লগতে ফোন নাম্বাৰ দিয়া আছে আৰু এড্ৰেছ দিয়া আছে। তো তাত গৈ কেনে আপোনালোকে ইয়াত অৰ্ডাৰ কৰিব পাৰিব। যিকোনো ফাৰ্নিচাৰ বস্তু যি লাগে মানে আপোনাৰ সকলো অৰ্ডাৰ কৰা হয় ইয়াতে। এইটো মানে যোৰহাটত আছে, তো আপোনালোকে চব পাই যাব ডেছক্ৰিপশ্যন।